কাৰ লগত আগতে বিৰিণাৰ সম্পৰ্ক আছিল। তো এইটো কথা বহুতে বেছি চিন্তা, কিন্তু সেইটো জনাৰ আগতে যিসকলে চিৰিয়েল চাই ভাল পায় আৰু লগতে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। কিশোৰে আজি সমীৰে কোৱা কথাটো বহুত বেছি চিন্তাত পৰিব, কাৰণ এতিয়া কিশোৰক যিবোৰ কথা কলেজৰ দিনত বিৰিণাই কৈছিল আৰু সেইবোৰ এতিয়া বাৰু তেনেকুৱা কথাবোৰে কৈছিল নেকি, আৰু বিৰিণাই কলেজ পঢ়ি থকা সময়তে তেওঁৰ বিয়া হৈছিল নেকি, আৰু বিয়া হোৱাৰ পিছত সেই ছোৱালীজনীক তেনেকৈ মনে মনে আশ্ৰমত ৰাখিছিল নেকি। তো সেইবোৰ কথা এতিয়া চিন্তা আহিব, আৰু সেইবোৰ কথা চিন্তা অহাৰ এটাই কাৰণ হ'ব, কাৰণ এতিয়া বিৰিণাই কলেজৰ সময়ত কিশোৰক লগ ধৰি নিজৰ মনৰ কথাবোৰ কৈছিল, কিন্তু এতিয়া সেইবোৰ পোনপটীয়াকৈ কোৱা নাছিল, এটা বেকাকৈ কৈছিল, আৰু যাৰ কাৰণে সেইবোৰ কথাত এতিয়া চিন্তাত পৰিব কিশোৰে, আৰু কিশোৰে হয়তো নিজে বিৰিণাক লগ ধৰি সেইবোৰ কথা নুশুনিব পাৰে, কিন্তু এতিয়া সমীৰে সেইবোৰ কথা নজনালৈকে বিয়াখন নাপাতে, আৰু সমীৰে সেইবোৰ কথা উলিয়াই বিয়াখন পাতিব। কিন্তু এতিয়া সমীৰৰ এইবোৰ কৰি কি লাভ হ'ব, তো সেইটো আপোনালোকে আহিবলগীয়া খণ্ডটিতেই দেখিবলৈ পাব। আনফালে কিশোৰৰ বেমাৰটো যিমান দিন পাৰ হৈ যাই আছে সিমান দিনে এতিয়া ভাল ভাল ৰিপৰ্টবোৰহে আহি আছে, আৰু ইমান বেয়া ৰিপৰ্টো অহা নাই কিশোৰলৈ, আৰু সেইকাৰণে এতিয়া কিশোৰৰ হয়তো পিছলৈ যাই বহু বছৰ জীয়াই থাকিব পাৰে কিশোৰে, কিন্তু এতিয়া মৃত্যুটো হ'ব, কিন্তু মৃত্যু হলেও এতিয়া বহু বছৰ জীয়াই থাকিব পাৰে বা 10-20 বছৰ জীয়াই থাকিব পাৰে, আৰু তাৰ কাৰণে হয়তো শেষ অৱস্থাত যাই কিশোৰ আৰু বিৰিণাৰে বিয়াখন হ'ব, আৰু কিশোৰ আৰু বিৰিণাই শেষ সময়ত জীৱ নিজৰ সন্তান হিচাপে তুলি ল'ব। কিন্তু এতিয়া বিৰিণাৰ সন্তানটো যদি জীৱ হয় তেতিয়াহ'লে বিৰিণাৰ আচল হাজবেণ্ডজন কোন হ'ব, আৰু যদি হাজবেণ্ডজন জীয়াই আছে তেতিয়াহ'লে তেওঁ কিয়ৰ কাৰণে ইমান দিনে সেইবোৰ উল্লেখ কৰা নাছিল, আৰু সেইবোৰ কথা কিমান দূৰ সত্য কিমান দূৰ অসত্য, নে এতিয়া সমীৰে যিবোৰ কথা কৈছে সেইবোৰ যেন একো সঁচা নহয়, আৰু সেইটো এতিয়া হ'ব পাৰে, কিন্তু কি হয় কি নহয় সম্পূৰ্ণ আপোনালোকে আহিবলগীয়া খণ্ডকেইটিতে দেখিবলৈ পাব। তো বাকী এইখিনি আছিল সৰু আপডেটটো, আৰু যিসকলে এই ধাৰাবাহিকখন চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।